ভন্টি তোর কি হয় ভন্টি এনেকে ক'লি হ'ল নিজক জানে আপিটো ভাল কৰি আনক হয় নেকি বৰ আশীৰ্বাদ এনেকে সহায় কৰিব লাগে মানুহ সহায় কৰিব লাগে ঠিক আছে যাওঁ দে ভাই দেউতাও নাই ঘৰত ভন্টিও নাই কি ক'ত থাকিম মই ৰাস্তা দেখি যাওঁ এইটো আমাৰ ভন্টি নেকি নে হম পাই ভন্টি 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 কি নে ভন্টি ভন্টি চোন আমি দেউতাও নাই ৰে ওচৰত কোনো নাই কি কৰো আৰু কুচি ভন্টি কি ভন্টি দেউতাও নাই জরুর মই কি জানো তুই ভন্টি তোর কি হয় ভন্টি ও দেউতা দয়া ভন্টির কি বেহত ও ভন্টি 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 তো ভন্টি অজমি লাগিব হলের মই বুঝি পাও না কি দেউতা কই দেউতা তো ওচৰত খবত কাম কৰি আছে দেউতা কাম কৰিছে মেৰি নাই দেউতাও নাই জৰুৰ কাম কৰিব গেছি এতে খবত কৰি থাকা বুলি কৈ আছিল দেখোন ভাবা আছে দেউতা ৰজে কবত মেডিকেলত লৈ যাও উঠে দি বা কি ধুনীয়া পথাৰ খালী খালী পথাৰ একদম কিবা খালী খালী লগা আছে কেনে আজি ধান গিলে হ'ব ধান গিলা হ'লে ভাল লাগব একদম ভৰা ভৰা লাগিব তাকেতো এই ছোৱালীকেইটা কি হৈছে কেনেকে আহিছে মাইনে কি হৈছে কিবা হলে মোৰ ৰাস্তা দি আহি থাকাতে এই দেখোন মাটিত পৰি আছিল কিবা হল এতিয়া উঠোই নাই হয় নেকি কথাটো কেনেকে কি হ'ল গৰুবা কচোন আমি ৰাস্তা দি আহি আছিলো মই ৰাস্তা দি আহি থাকাতে এইটো পৰি আছে বাইকখনৰ ওচৰত মই বোলো কিবা হল উঠে চালো যদি এতিয়া গেলি উঠোই নাই হয় নেকি দাদা আপনি সহায় কৰা দেউতাও নাই দাদা সহায় কৰক মোৰ ভন্টিত বাহিৰে কোনো নাই ইস বেয়া লাগে সৰু ছোৱালীখন দেই এটা কৰিব লাগিব মই এটা কৰিব লাগিব কি কৰিব লাগিব কথা এটা কওঁ মই কাম এটা কৰা তহঁতে কাম এটা কৰা মই এটা চিন্তা কৰিছো কি চিন্তা জানানে সেইখন চাৰ্কেলত লৈ যাম মাইনা ফুৰা এই চাইকেলখন লৈ আছো তুমি জলদি আন বাস মাইনা সাইকেল উঠে দি বেমারি উঠে দি বেয়াও লাগে কোনো নাই কক মানে হেৰি হলে দা তাৰ মানে আপি কিয় মানে এই ছোৱালীজনী কিবা এটা মানে হঠাতে হৈ গেল হৈ যোৱাৰ লগে লগে তাৰ মানে এতিয়া কোনো নাই না আপি ছোৱালী বেয়া লাগে সৰু ছোৱালী সেইকাৰণে মই ক'ৰবাত যাব আছিলো মই বোলো মই যাওঁতো ক'ৰবাত বাদ দি মই আৰু অলপ সহায় কৰি দিয়া মেডিকেল ঠিকে আছে এনেকে সহায় কৰিব লাগে মানুহ লাগে নিজক জানে আপিটো ভাল কৰি আনক হয় নেকি বৰ আশীৰ্বাদ এনেকে সহায় কৰিব লাগে মানুহ সহায় কৰিব লাগে ঠিক আছে যাওঁ দে পালো দে মেডিকেল খান বাপ্পাও ভাগাত ধৰি গেছি মোৰ বেয়াও লাগে নানিলেও নহয় সৰু ছোৱালী পালো দে মেডিকেল খান কিবাকে পালো পালো দে বাপ্পা হয় চাবি দে মেডিকেল খান কিবাকে পালো বাপৰে নামে দিয়া নেকি নেকি হা নামে দিয়া নামে দে বাস এখন ধরাছো তুমি এখন ধরা মাইনে ভালকে মেডিকেল পাবো দে টেনশন নাই ডক্টর আছে ভাই ভগবান
মোৰ যাতে ভৰি বিস্তাৰ কৰা আৰু সেইদৰে চিন্তা কৰিব নালাগে চিন্তা নকৰি মোৰ আটাই বহি অ দাদা অ কি হ'ল মাইনা ভাল হ'ল নে ভাল হ'ল মই তাৰমানে এই বাহিৰৰ ফালে গেলো অলপমান অ দাদা ধন্যবাদ আপোনাক কি বুলি ধন্যবাদ দিম মই নাই নাই ধন্যবাদ নাজানো সৰু সৰু ছোৱালী এইখিনি মানুহ সহায় কৰিব লাগে সেইটোৱে মই জানো নিজৰ কাম এৰি কিনে আমাক সহায় কৰিছে হয় হয় আপোনাক ভগৱানে নাই নাই একো নাই এইখিনি সহায় কৰিবই লাগিব মানুহক মানুহ বুলি এইখিনি যদি সহায় নকৰোঁ তে কি হ'ব কচোন কেনেকৈ চলিম আমি হয়নে নহয় এইখিনি সহায় কৰিবই লাগিব কৰ্তব্য চবৰে এইখিনি দায়িত্ব আছে আমাৰ মানুহ শ্ৰেষ্ঠ পৃথিৱীতকৈ আটাইতকৈ শ্ৰেষ্ঠ জীৱ এইখিনি কৰিবই লাগিব দাদা আপোনাক কি বুলি সহায় তোমাৰ সৰু ছোৱালী এইখিনি সহায় কৰিবই লাগিব মই ডাঙৰ দাদাক দিছোঁ গতিকে আমি এইখিনি সহায় সহযোগিতা নকৰিলে কেনেকৈ চলিম পাৰিব নোৱাৰো দে ঠিক আছে বাৰু যাওঁ এতিয়া ভাল পাইছেতো অ ভাল ঠিক আছে